হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পি পঢ়াশালী। মই আজি তোমালোকৰ কাৰণে ইতিহাসৰ প্ৰথম অধ্যায়ৰ কেইটামান মোষ্ট চিলেক্টেড কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। চ' দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন? ফ্ৰেণ্ডছ, মই অপশ্যনকেইটা গোটেইখিনি নকওঁ, গোটেইখিনি ক'ব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। চ' ডাইৰেক্ট এনচাৰ ক'ম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, স্বামী বিবেকানন্দ। আৰু এই প্ৰশ্নটো আহিছিল 2010ত। নেক্সট কুৱেশ্যন, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনি কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লৰ্ড কাৰ্জন। আৰু এইটো প্ৰশ্ন 2014ত আহিছিল। ফ্ৰেণ্ডছ, এই প্ৰশ্নটো 2017তো আহিছে, কিন্তু অপশ্যনকেইটা অলপ উল্টা পুল্টাকৈ দিছে। চ' তোমালোকে প্ৰশ্নখিনি চালে অকণমান গুৰুত্ব দি চাবা। নেক্সট কুৱেশ্যন, 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, লৰ্ড মিণ্টো। ফ্ৰেণ্ডছ, এই প্ৰশ্নটো 15 আৰু 17ত আহিছে, যেতিয়া এই প্ৰশ্নটো 2021ত অহা চান্সেছটো বেছি। সেইকাৰণে এই প্ৰশ্নটো অলপ বিশেষভাৱে গুৰুত্ব দি চাবা। নেক্সট কুৱেশ্যনটো, ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 1911 চনৰ 2 ডিচেম্বৰ তাৰিখে। আৰু এই প্ৰশ্নটো 2016ত আহিছিল। নেক্সট কুৱেশ্যনটো হ'ল লৰ্ড মিণ্টো কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড মিণ্টো আছিল লৰ্ড কাৰ্জনৰ পিছত ভাইচৰয় পদত অধিষ্ঠিত হোৱা ব্যক্তি এজন। এই প্ৰশ্নটো 2013ত আহিছিল। নেক্সট কুৱেশ্যনটো হ'ল লাল বাল পাল কোন আছিল? এই প্ৰশ্নটো 2012ত আহিছিল। ইয়াৰ উত্তৰটো হ'ব লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। নেক্সট কুৱেশ্যনটো হ'ল বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। এই প্ৰশ্নটো 11 আৰু 14ত আহিছে, যিহেতু 21ত অহা চান্সেছ বেছি আছে। নেক্সট প্ৰশ্নটো হ'ল কোনখন আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1773 খ্ৰীষ্টাব্দৰ নিয়ন্ত্ৰণকাৰী আইনৰ দ্বাৰা। নেক্সট প্ৰশ্নটো হ'ল আগা খাঁৰ নেতৃত্বত মুছলমান স্বজাতি দলটোৱে চিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওপৰত কি অনুৰোধ জনাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আগা খাঁৰ নেতৃত্বত মুছলমান স্বজাতি দলটোৱে চিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওপৰত মুছলমানসকলৰ বাবে সাংবিধানিক সুকীয়া নিৰ্বাচন মণ্ডল গঠনৰ অপৰিহাৰ্য এই অনুৰোধ জনাইছিল। নেক্সট কুৱেশ্যনটো হ'ল বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসমূহ কি কি আছিল? এইটো 17 আৰু 16 চনত আহিছিল। ছেম কুৱেশ্যনটো অকণমান মডিফাইড কৰি পেলাই 2019ত আহিছিল। সেইটো হৈছে স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক কাৰ্যসূচীবোৰ কি কি আছিল? প্ৰতিবিধ কাৰ্যসূচী চমুকৈ উল্লেখ কৰা। ইয়াৰ উত্তৰটো হৈছে স্বদেশী বস্তু ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। আৰু দ্বিতীয়টো হৈছে বিদেশী বস্তু আৰু খিলাফত বৰ্জনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যেনে বৈদেশিক বস্ত্ৰ, চেনি, লোণ আদিৰ ব্যৱহাৰত নকৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছিল। আৰু তৃতীয়টো হৈছে জাতীয় শিক্ষাৰ উত্তৰণ। এতিয়া ইংৰাজী ভাষাৰ ব্যৱহাৰ বৰ্জন কৰিবলৈ আৰু ব্ৰিটিছ চৰকাৰে ব্যৱস্থাপনা কৰা সকলো শিক্ষানুষ্ঠান বৰ্জন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছিল। বেলেগ প্ৰশ্নটো হ'ল স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? এইটো প্ৰশ্ন 17 চনত আহিছিল। আৰু ছেম কুৱেশ্যনটো অকণমান মডিফাইড কৰি 2019তো আহিছিল। সেইটো হৈছে স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কি কাৰ্যপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? ইয়াৰ উত্তৰটো হ'ব ব্ৰিটিছ চৰকাৰে জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক এই আশাতে বিভিন্ন উপাধি, পদ আৰু পদক যাচিছিল, যাতে তেওঁলোকে চৰকাৰৰ ক্ৰিয়াকলাপত সহযোগিতা আগবঢ়াব। লগতে উদাৰপন্থী নেতাসকলক কংগ্ৰেছ নেতাসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ ইত্যাদি যচা হৈছিল। লগতে ব্ৰিটিছ চৰকাৰে মুছলমান নেতাসকলক সন্তুষ্ট কৰিবলৈও চেষ্টা কৰিছিল, যাতে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি আহে। কিন্তু স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে যি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল,
অথচ আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰা নাছিল। এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংগমণ্ডল উল্লেখ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3টা সংগমণ্ডলৰ নাম কেইটা হৈছে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। এই বিষয়ে সবিশেষে জানিবলৈ হ'লে মই ডিছক্ৰিপশ্যন বক্সত মোৰ আগৰ ভিডিঅ' এটাটো লিংক দিছোঁ, তোমালোকে গৈ চাব পাৰা। লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংশৰ 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি কি আছিল? ইয়াৰ উত্তৰটো হ'ব প্ৰথম দফাত 3টা আঁচনি আছিল। তাৰে প্ৰথমটো হ'ল ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংগমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ব বংগ আৰু অসম হ'ব। খ নম্বৰটো হ'ল পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। গ নম্বৰ পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। ষ্টুডেণ্টছ, এই প্ৰশ্নটো 2018ত আহিছে, কিন্তু 19 আৰু 20ত অহা নাই। সেইকাৰণে 21ত অহা চান্সেছটো বেছি আছে। সেইকাৰণে তোমালোকে এইটোৰ 4টা দফাই ভালকৈ চাবা। এইটোৰ বিষয়েও মই বেলেগ এটা ভিডিঅ' বনাই থৈছোঁ। তাৰ সবিশেষে জানিবলৈ সেই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, তোমালোকে গৈ চাব পাৰা। নেক্সট কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনৰ 3টা অৱদান আলোচনা কৰা। ইয়াৰ উত্তৰটো হ'ব ক গণ আন্দোলনৰ সম্পৰ্কে ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। খ গণ আন্দোলনৰ প্ৰতি নাৰীসকল আকৰ্ষিত হয় বা তেওঁলোক বেছিকৈ এক্টিভ হয় আৰু নিজৰ অৱদানটো দিব পাৰিছিল। আৰু খ নম্বৰটো হ'ল স্বৰাজ দাবী উত্থাপনৰ বাবে জাগ্ৰত কৰে। মানে স্বদেশী আন্দোলনে স্বৰাজ প্ৰতি আসক্তি জাগ্ৰত কৰে। এই আন্দোলনৰ সময়ছোৱাত ভাৰতীয়সকলে প্ৰথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰৰ পৰা স্বৰাজ বা স্বায়ত্ত শাসন দাবী কৰে। নেক্সট প্ৰশ্নটো হ'ল বংগ বিভাজন কি আছিল? ইয়াৰ 2টা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব বংগদেশত দ্ৰুতভাৱে উন্মেষ হোৱা জাতীয়বাদ ধ্বংস কৰিবলৈ আৰু ইয়াত বিৰাজ কৰা হিন্দু মুছলমানৰ মাজত একতা বিনষ্ট কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনৰ প্ৰতিনিধিত্বত ব্ৰিটিছ চৰকাৰে বংগদেশত 2টা প্ৰদেশত বিভক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই প্ৰক্ৰিয়াটোকে বংগ বিভাজন বুলি কোৱা হয়। ইয়াৰ 2টা গুৰুত্বপূৰ্ণ ফলাফল হৈছে ক জাতীয় সাহিত্যৰ বিকাশ ঘটিছিল। এই সময়ছোৱাত জাতীয়বাদ আৰু দেশভক্তিৰ উদ্যম জাগ্ৰত কৰাত বহুতো আলোচনী, সংবাদপত্ৰ, গ্ৰন্থ, নাটক, গীত আৰু প্ৰবন্ধ প্ৰকাশিত হৈছিল। দ্বিতীয়টো হৈছে মহিলাৰ অংশগ্ৰহণ। স্বদেশী আন্দোলনত মহিলাসকল সামাজিক প্ৰতিবন্ধকতা অতিক্ৰম কৰি আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰা হৈছিল। নেক্সট প্ৰশ্নটো হ'ল স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা বিষয়ে চমুকৈ বৰ্ণনা কৰা। এইটো 2018ত আহিছে। চেম কুৱেশ্যনটো মডিফাইড হৈ পেলাই 2022 আহিছে। সেইটো হৈছে ভাৰতৰ স্বদেশী আন্দোলনত মহিলাৰ অৱদানটো চমুকৈ লিখা। মই ইয়াৰ উত্তৰটো দিয়া নাই, কাৰণ মই ভাবিছোঁ এই কুৱেশ্যনটো 2021ত অহাটো চান্সেছটো বহুত কম। যদি তোমালোকক এনচাৰ লাগে তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা। মই তেতিয়া নেক্সট ভিডিঅ'ত ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰিম। ঠিক তেনেদৰে আৰু এটা প্ৰশ্ন আছে, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল চমুকৈ লিখা। এইটো 2018ত আহিছিল। চেম কুৱেশ্যন মডিফাইড হৈ পেলাই 2022 আহিছে। সেইটো হ'ল ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল? স্বদেশী শিল্প উদ্যোগৰ বিকাশত ইয়াৰ অৰিহণা কি কি আহিছিল? এই প্ৰশ্নটো 2021ত অহাটো প্ৰবেবিলিটি খুবেই কম, কাৰণে মই এনচাৰটো দিয়া নাই। যদি তোমালোকক এনচাৰ লাগে তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু মোৰ চেনেলটোত যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা।